নমস্কাৰ বন্ধুসকল, পুনৰ মোৰ নতুন অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি কেইজনমান বন্ধু লগ লাগি লংডিঙলৈ যাবলৈ ওলাইছোঁ। এবাৰ গাড়ীৰ ভিতৰত আমি আছোঁ আৰু লংডিঙৰ সম্পূৰ্ণ আপোনালোকক যিটো প্ৰাকৃতিক পৰিৱেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যিমান পাৰোঁ। আৰু আপোনালোকে আৰু মোৰ চেনেলটো যদি আপোনালোকে চাই ভাল পায়, পিডিএছচি আছামিজ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব। বাৰু তেন্তে আমাৰ লগত বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি হাপেখাতি পাইছোঁহি। এইখন হাপেখাতি হায়াৰ ছেকেণ্ডেৰী হয়। এইখনতে পঢ়িছিলোঁ। এইখন স্কুল দেখিলে মোৰ ল'ৰালিকালৰ স্কুল হোৱাৰ মানে সময়ৰ কথা মনত পৰে। এইখন ফিল্ডত আমি খেলা ধূলা কৰিছিলোঁ আৰু ইয়াতে আমি লংডিঙলৈ যাবৰ বাবে গাহৰি আৰু শুকান ৰুটি লগত গাহৰি অলৰেডি লৈ লৈছোঁ। খানা মেইনটো মানে ইয়াতে ৰুটি শুকান ৰুটি পুৰিবলৈ দিয়া আছে। ইয়াত আমি সোমাম। আমাৰ মুকুলদাৰ দোকান, এখন দোকান খুলিলে এইখন মুকুলদা। বৌ শুকান ৰুটি বনাই আছে আৰু মুকুলদা ধুনীয়াকৈ বনাই আছে। কিবা এটা কৰি দিয়ক, কিবা এটা কৰি দিয়ক। শ্বেয়াৰ ছাবস্ক্ৰাইব বুলি কৈ দিয়ক। এই চেনেলটো শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবা। মুকুলদাই মৰমতে কৰে। আগতে মুকুলদাই আমি ধেমালি কৰিছিলোঁ। মুকুলদাৰ লগত মানে অকণমান দেখিছে আমাৰ মুকুলদা এজন সাংবাদিক হয়, দেখিছে নহয়, সংবাদকৰ্মী। তেওঁক চিনি পায় চবে, চিনাকি নকৰালেও বন্ধুসকল যিমান আছে চবে চিনি পায়। এখন মুকুলদাই বৰ ধুনীয়া ইয়াতে এখন হোটেল খুলিলে। হোটেলখনৰ নাম কি নাম মুকুলদা? অঁ বন্ধুসকল, এই হাপেখাতি হস্পিটেল তিনিআলিতে আদিত্য সাজ বুলি এখন হোটেল খুলিলে মুকুলদাই আৰু বৌৱে দুজনে লগ লাগি। আপোনালোকে যদি হাপেখাতিলৈ আহে হস্পিটেল তিনিআলিতে সোমাব। এখন আদিত্য সাজত বৰ সুন্দৰ খানা বনায় তেওঁলোকে। ৰুটি গাহৰি আপোনালোকে যি বিচাৰে তাকে খাবলৈ পাব। বন্ধুসকল, মুকুলদাৰ দোকানৰ পৰা সকলো খোৱা খাদ্য আমি গাড়ীত উঠাই লৈ ভগৱানক চিন্তি আগবাঢ়িছোঁ পাহাৰৰ ওপৰলৈ। এই যে আমি গৈ আছোঁ, আমি ইয়াতে তিনিটাৰ ৰাস্তা ধুন্দৰালি। আমি যদি বাওঁহাতে যাওঁ তেন্তে তিনিচুকীয়া নামৰূপ পাম। আমি সোঁহাতে যদি যাওঁ সোণাৰীলৈ যাব পাৰিম। আমি এতিয়া সোঁহাতো নাযাওঁ, বাওঁহাতে নাযাওঁ, আমি চিধা যাম। এই সোঁহাতৰ ৰাস্তাটো দেখিছে যে, এই ৰাস্তাটো আমি সোণাৰীলৈ যাব পাৰিম। আপোনালোকে আহিলে সোঁহাতেদি আহি সোঁহাতে ঘূৰিব লাগিব। আমি এইটো ৰাস্তা চিধা যাম। চিধা গৈ আমি গেটখন পাম। গেটখন আৰু বেছি দূৰ নাই। এয়া চাওক, এইটো লংডিঙলৈ সোমোৱা মেইন ৰাস্তাটো। এখন গেট পাঁচালি কয়, পাঁচালিতে তাতে মেইন গেটখন আছে। আৰু আমি আহিছোঁ, আমি আটাইকেইজন আহিছোঁ, এইকেইজনে আহিছোঁ, দেখিছে নহয়। আমি বন্ধুকেইজনে আহিছোঁ আৰু আহি আজি আমি এইটো এটা পৰিৱেশৰ মাজত আমি আহিছোঁ। চব চাৰিওফালে দেখাই দিছোঁ। আৰু ইয়াৰ পৰা প্ৰায় আমি আধা কিলোমিটাৰ সোমালে আমি লংডিং মানে ডিষ্ট্ৰিক্ট পাম। ডিষ্ট্ৰিক্ট পাই এখন দেখিছে নহয়, পাহাৰ চাৰিকি নাই। কি এটা সুন্দৰ পৰিৱেশ। এই পৰিৱেশৰ মাজত আপোনালোকক আজি দেখাবলৈ চেষ্টা কৰিম। আটাইখিনি পৰিৱেশ ভিতৰলৈ যাম। এতিয়া আমি অসমত আছোঁ। আমি অসমৰ পৰা আৰু আধা কিলোমিটাৰ গ'লে আমি অৰুণাচলৰ সীমাত সোমাম। মানে ব'ল চাংলাং 120 আৰু চব বন্ধুসকলে ইয়াত গেট পাছ বনাবৰ কাৰণে প্ৰতিখন গাড়ী ৰৈ আছে। আৰু সেইটো এটা আচলতে সাঁথৰ যে অসমৰ মাজেদি আহে, অৰুণাচল যায়, নাগালেণ্ড যায়, মিজোৰাম যায়, মণিপুৰ যায়। কিন্তু প্ৰতিখন গাড়ীয়ে ইনাৰলাইন পাৰ্মিট লাগে বা পাছ নোহোৱাকৈ সোমাব নিদিয়ে। কিন্তু অসমত আকৌ প্ৰতিগৰাকী মানুহ আহে, কিন্তু কোনো পাছ নোহোৱাকৈ অসমত মানে ঘূৰি ফুৰে। এইটো এটা হাতৰ বিকাশ। দল সংগঠনবিলাকে লাগি আছে ILPৰ কাৰণে, ইনাৰলাইন পাৰ্মিটৰ কাৰণে প্ৰত্যেকটো দল সংগঠন লাগি আছে। যুৱ ছাত্ৰ পৰিষদৰ মেইন দাবী ইনাৰলাইন পাৰ্মিট। বন্ধুসকল, এই শাৰী গাড়ী লাইন লগাই থৈছে, ভিতৰলৈ পাছ নোহোৱাকৈ সোমাবলৈ নিদিয়ে। আমিও গাড়ীখন লাইনত লগাই আমি পাছ ল'বৰ বাবে আহিছোঁ। প্ৰতিজন মানুহে 50 টকা কৰি দিব লাগিব। আমি 4জন আহিছোঁ, 200 টকা দিব লাগিব। আৰু 200 টকা দিয়াৰ লগে লগে তেওঁলোকে এখন পাছ দিব। যিকোনো এজনৰ প্ৰমাণ পত্ৰ চাই পাছ দিয়াৰ পিছতে আমাক ভিতৰলৈ প্ৰৱেশ কৰিবলৈ দিব। এখন লংডিঙৰ মূল গেট। এইফালে লংডিং আছে 46 কিলোমিটাৰ। আহি আছোঁ ইয়াতে তেওঁলোকৰ এইটো অফিচটো। এই অফিচতে আমি 50 টকাকৈ 4জনে 200 টকা দি আমি ইয়াত টিকেট কাটি এইখন চক 200 টকা দিয়াৰ পিছত তেওঁলোকে এনেকুৱা এখন কাগজ দিব। আৰু ফাইনেলি আমি পাই গ'লোঁ কাগজখন। আমি ফাইনেলি লংডিঙৰ গেটত আমি পাৰ্মিশ্যন লৈ লংডিঙৰ ভিতৰলৈ সোমাই আহিছোঁ।
আৰু খন্তেকৰ সময় পিছতে আমি যিটো প্ৰাকৃতিক পৰিৱেশ আপোনালোকক দেখাম আমি প্ৰতিটো লং ডিঙৰ প্ৰাকৃতিক পৰিৱেশ ব'লক আমাৰ লগত বন্ধুসকল থাকক প্ৰতিটো প্ৰাকৃতিক পৰিৱেশ আমাৰ লগত উপভোগ কৰক আমি পাঁচ চাচ লৈ চাৰিজনে প্ৰৱেশ কৰিলোঁ লং ডিঙৰ মূল গেটৰ সন্মুখেদি এতিয়া ভগৱানক চিন্তি আমি পাহাৰৰ ওপৰে প্ৰাকৃতিক পৰিৱেশৰ মাজে মাজে আমি গৈ থাকিম লং ডিঙৰ যাত্ৰা তেনে বন্ধুসকল ব'লক আমাৰ লগত আপোনালোকেও উপভোগ কৰক লং ডিঙৰ প্ৰাকৃতিক পৰিৱেশ বন্ধুসকল আমি লং ডিঙত লৈ প্ৰায় 5 কিলোমিটাৰমান সোমাই আহিলোঁ 5-6 কিলোমিটাৰমান সোমাই আহিলোঁ এয়া চক লং ডিঙৰ নাজাৰা ইমান ধুনীয়া এটা পৰিৱেশ প্ৰাকৃতিক পৰিৱেশৰ মাজত আমি আছোঁ ব'লক চক লাইক শ্বিলং একদম শ্বিলঙৰ দৰে একেই ইয়াৰ পৰা চক একদম জাম এটা মাৰিবলৈ মজা হ'ব ন কিমান পাল্টি খাই তলত পৰিবা ঠিক নাই দেখিছে নহয় একদম সুন্দৰ এটা ভিউ কি ধুনীয়া সেইটো আমি ৰাস্তা এইখন গাড়ীখন দেখিছে নহয় গাড়ী এখন আহি আছে একদম এনেকৈ আহি এটা টাৰ্ণিং এটা বৃহৎ এটা টাৰ্ণিং এই দেখিছে নহয় এটা সুন্দৰ পৰিৱেশৰ মাজত আমি এয়া চক ইয়াতকৈ আৰু সেই আগৰ পাহাৰটো আৰু ওখ সেই বাগিচাবিলাক দেখিছে নহয় ইমান ওখ বাগিচা পাহাৰৰ ওপৰত বাগিচা পাতি কেনেকৈ জাষ্ট মগজে ঢুকি নাপায় বন্ধুসকল চক এটা সুন্দৰ পৰিৱেশৰ মাজত আপোনালোকে আহিব কেতিয়াবা লং ডিং যদি অহা নাই যিবিলাকে আহিছে মই তেওঁলোকক কোৱা নাই যিবিলাকে লং ডিং অহা নাই একবাৰ আহি আপোনালোকে চাই যাওকহি এটা সুন্দৰ পৰিৱেশ আপোনালোকে শ্বিলঙলৈ নগ'লেও হ'ব এই লং ডিঙলৈ আহিলে শ্বিলঙৰ আপোনালোকে এটা শ্বিলঙৰ দৰে আপোনালোকে এটা পৰিৱেশ পাব চক কি সুন্দৰ একবাৰ দেখাই দিছোঁ মজা মজা এনে মজা লাগিছে মজা ৰ'ব নাই তেওঁলোকে কেনেকুৱা ফটো মাৰিছে আপোনালোকে আহক এইটো এটা চেলফি পইণ্ট হয় একদম সুন্দৰ সুন্দৰ আপোনালোকে চেলফি মাৰি যাব পাৰিব ইনষ্টাগ্ৰাম ফেচবুক তাৰপৰা ৰিলছ আপোনালোকে বনাব পাৰিব ইয়াত এটা সুন্দৰ পৰিৱেশ চক একদম ভালকৈ আপোনালোকে প্ৰত্যক্ষ কৰক ইয়াত কিন্তু পৰিলে দিগদাৰ হ'ব ইয়াৰ পৰা পৰিলে পাল্টি খাই তলত পৰিব ঠিক নাই চক এইটো দেখাই দিছোঁ ধুনীয়াকৈ এবাৰ ভিউটো সেইকাৰণে দেখিছেনে ফটো পষ্ট দি আছে খোলালিয়ে বঢ়িয়া লাগিছে এয়া ফটো মাৰি আছে চন্দনে তুমি ফোনটো উলিয়াই লোৱা মাৰা দুটামান আপোনালোকক অকণমান এইটো যিটো সাংঘাতিক ডাঙৰ টাৰ্ণিং সেই টাৰ্ণিংটো অলপ দেখাব বিচাৰিছোঁ লং ডিঙৰ পোৱাগৈ নাই ঠিক আমি সু মাজতে আছোঁ এইটো চাওক এটা সাংঘাতিক এটা টাৰ্ণিং পাহাৰৰ মাজত দুইফালে পাহাৰ সেই টাৰ্ণিংটো চাওক আৰু ইয়াৰ পৰা আমি লং ডিঙলৈ যাত্ৰা কৰিম খন্তেক সময়ৰ পিছতে ইয়াতে অলপ জিৰাই লৈছোঁ চেলফি ভিউ এটা আছে চাওক কি ধুনীয়া এটা পৰিৱেশ দুইফালে পাহাৰৰ মাজেদি এই ৰাস্তাটো একদম সুন্দৰভাৱে বনাইছে আপোনালোকে ইয়ালৈ আহিলে আপোনালোকে শ্বিলঙলৈ গৈ থাকিলে যিটো পৰিৱেশ পায় এই আমাৰ ইয়ালৈ আহি থাকিলেও এটা একেই পৰিৱেশ পায় আচলতে আমি যিটো জেগাত আছোঁ ইয়াতে সুন্দৰভাৱে কি কৰে চেলফি মাৰিব পাৰে এইটো চেলফি পইণ্ট বুলি কয় এটা সুন্দৰ ভিউ এই ভিউটোৰ মাজত আমাৰ কিজন দেখিছে নাই বন্ধুকেইজনে পূৰা তেওঁলোকে কিবা এটা গাড়ী এনেকুৱাটো গিলাচ থাকিব লাগিছিলে ন টাৰ্ণিংটো দেখিবলৈ
এটা জুৰি হয় জুৰিটো চাওক পাহাৰৰ মাজৰ পৰা ধুনীয়াকৈ পানী আহি আছে এইফালৰ পৰা আহি আছোঁ আৰু লংডিঙলৈ বেছি নাই 11 কিলোমিটাৰ আছে পৰিৱেশটো দেখাই দিব বিচাৰিছোঁ বন্ধ থাকে মানে খাবৰ কাৰণে একো মানে বস্তুৱে নাপাব একো নাপাব সেইকাৰণে আপোনালোকে খাবলৈ আহি লৈ আহিব লাগিব চব বস্তু আমি লৈ আহিছোঁ ৰুটি আৰু গাহৰি বনাই লৈ আহিছোঁ এইটো চব জুৰি ইমান সুন্দৰ এটা জুৰি ভিডিঅ' বনাই আছোঁ চব আমি কেইবা জেগাতো ৰৈ আহি আছোঁ আৰু ৰৈ যদি আহি থকা হয় তেন্তে প্ৰকৃতিৰ প্ৰতিটো দৃশ্যই সুন্দৰভাৱে প্ৰত্যক্ষ কৰি আহিব পৰা যায় সেই গতিকে একেৰাহে যদি গাড়ীত আহি থকা যায় তেন্তে গাড়ীৰ পৰাহে যিবিলাক দৃশ্য দেখিবলৈ পোৱা যায় কিন্তু আপুনি যদি যিবিলাক সেলফি ভিউ পইণ্ট আছে সেইবিলাকত আপোনালোকে ৰৈ ভিডিঅ' ধুনীয়াকৈ বনাই আহি লং ডিঙলৈ আহি থাকক চৰাইদেউ জিলাৰ পৰা একদম ওচৰতে মানে চৰাইদেউ মানুহ বহুত আহে আজি তিনিচুকীয়া মানুহ লগ পাইছোঁ আমি দুলীয়াজনো লগ পাইছোঁ এনেকুৱা এখন কিন্তু লৈ এদিন আহিম ইয়ালৈ বুজিছা ঠাইখনকে লওঁ নি কিমান ন আচলতে মোৰ কেমেৰাটো পুৰণা 5 বছৰ হ'ল 5 বছৰৰ কাৰণে ভিডিঅ'বিলাক যিমান ক্লিয়াৰ হ'ব লাগে অহা নাই বন্ধুসকল কিন্তু আপোনালোকৰ চাই ভালো পাব পুৰণা কেমেৰা যদিও এটা জিলমিল নেদেখে নতুন কেমেৰা এটা লৈ আছোঁ আপোনালোকে মৰম আশীৰ্বাদ কৰিব ল'ব পাৰিম ইউটিউবৰ পইচাৰে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তেতিয়া ভৱিষ্যতৰ দিনত পাৰিম ল'ব নতুন কেমেৰা আপোনালোকে কথা এটা লৈ ভিডিঅ'টো প্ৰথম আপোনালোকৰ কাৰণে বনাম একেলগতে এটা দুটা তিনিটা তাৰ পৰা দেখি চাৰিটা এইটো এটা আলি আৰু একেলগতে কেইবাটাও আলি দেখিছে ইয়াৰ পৰা আচলতে এইটো ওখ আৰু অলপ যদি ওপৰত যাওঁ আমি 5টা দেখিবলৈ পাম দেখিছে নহয় এটা সুন্দৰ ভিউ এইটো ভিউ বৰ ধুনীয়া ভিউ ইয়াত প্ৰায় ফটো লৈ আছোঁ ড্ৰোন কেমেৰাই যদি আমি শ্বটটো ল'লোঁ হ'লে তেতিয়া সাংঘাতিক ধুনীয়াভাৱে দেখিলে হ'ল এইটো চাওক এইটো ধুনীয়াকৈ এটা দুটা 1 2 3 এইটো এটা 4টা এইখিনি এইটো মানে সাংঘাতিক ওখ জেগা এডোখৰ লংডিঙৰ টাউনলৈ পাবলৈ আৰু 3 কিলোমিটাৰমান থাকে এইডোখৰ এটা এইটো ধৰণৰ গাড়ী আহি আছে চাওক দেখিছে আহিব বন্ধুসকল আপোনালোকো ইয়াত পাব বহুত ওপৰত আছোঁ আমি তলেদি গাড়ী আহি আছে মই আপোনালোকৰ বেক কেমেৰা দেখাই দিছোঁ
গেছত সুন্দৰ এটা ভিউ দেখাম বলক আপোনালোকক ডাঙৰ পোৱাগৈগে হ'ব এইখন নৈখন মই জুম কৰি আপোনালোকক দেখাইছোঁ নদীখন এইখন চাওক এইখন এখন নদী বৈ গৈছে এখন পিয়কনৈ হ'ব চাগে বন্ধুসকল একদম ধুনীয়া এটা ভিউ পইণ্টত আমি আছোঁ আপোনালোকক আৰু দেখাবলৈ চেষ্টা কৰিছোঁ চাওক একদম এটা সুন্দৰ পৰিৱেশ চাৰিওফালে কেৱল সেউজীয়া দেখিবলৈ পাব কেৱল চাওক বেক কেমেৰা কৰি দেখাইছোঁ এটা সুন্দৰ পৰিৱেশত ফাইনেলি লংডিং টাউনত সোমাই গ'লোঁ এতিয়া সময়ৰ পিছতে আমি লংডিং ভিউটো আমি পামগৈ এইখনেই লংডিং টাউন বৰ বেছি ডাঙৰ টাউন নহয় অৰিজিনেল বস্তুখিনি পায় ডাঙৰ টাউন নহয় এইখন এখন মেইন গেট और 12 किलोमीटर ठीक है उसका पहले है कि नहीं पहले है ये 1-1.5 किलोमीटर में आपको मिल जाएगा कितना नीचे जाना पड़ेगा थोड़ा सा आगे पास तो 12 किलोमीटर मेन रोड से कितना आता है या देखाता है এনেকে বুলি কোৱা হয় আমি অলপ চলপ কৰিব জানো বন্ধুসকল যিমান দেখাব বুলি ভাবিছিলোঁ ইমান দেখাব পৰা নাযাব নেকি মোৰ মোবাইলত বেটেৰী ডাউন হৈ গৈছে ইয়াতে লগাই দিওঁ নি পিছত লগাই নি আগত যে আৰু জুৰি আছিল কেনেকৈ যাব এই চাওক ইয়াৰ ৰাস্তাটো একচুৱেলি সাংঘাতিক বেয়া ইয়াতে গাড়ী ৰখাই আমি এই জুৰিটোলৈ যাব লাগিব তালৈকে পাৰিম যাব তো জুম কৰিবলৈ জুম কৰি দেখাইছোঁ আপোনালোকক কিমানখিনি পানী মানে পূৰা আহি আছে দেওবাৰ দিন যে একদম ভিৰ আছে পূৰা মানুহ বহুত মানুহ হৈছে দেওবাৰ দিনা বন্ধুসকল চব চিনাকি মানুহ বহুত লগ পাইছোঁ মোৰ ছাবস্ক্ৰাইবাৰ লগ পাইছোঁ সুন্দৰ পৰিৱেশ পৰিৱেশৰ মাজত মানুহ জুৰিলে গা ধুবৰ কাৰণে বাল্টিং চাল্টিং লৈ তেওঁলোক গৈ আছে আমি ইয়াতে গাড়ী পাৰ্ক কৰিম আৰু ইয়াৰ পিছত আপোনালোকক জুই দেখাবলৈ চেষ্টা কৰিম আমাৰ লগত গৈ থাকক চক দেখিছে নহয় একদম মানুহ ধেৰ ৰাস্তাটো আচলতে বহুত বেয়া হয় এইটো চক বন্ধুসকল কিমান মানুহ এইটো জুইটো দেখাবলৈ চেষ্টা কৰিম ৱাটাৰফল বহুত মানুহ আজি চিলি মাৰিব গম পাই নাই আপুনি পিছত পৰিৱেশ বহুত মানুহ আহিছে আজি অলপ পানী ধুব লাগিব ভৰিটো মজা ঠাণ্ডা ঠাণ্ডা পানী ন বহুত ওপৰৰ পৰা আহিছে পানী নহয় পিছল নহয়
বহুত দূৰৰ পৰা মানুহ আহিছে এইবোৰ ওপৰ পৰা লাগে মই পাৰিব দিব চেণ্ডেল যে একো প্ৰব্লেম নাই জুই পানী অকণমান ইয়ালৈ আহিলে যদি লৈ নলওঁ কেনেকুৱা লাগিব চব বন্ধুসকল খুব ধুনীয়া এটা পৰিৱেশ চব ওপৰৰ পৰা পানী বহুত পৰি আছে চব আপোনালোকৰ সেই পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ সাংঘাতিক দিনা বহুত মানুহ আহিছে আজি দেওবাৰ দিন কেনেকুৱা লাগিছে মনজিত কেনেকুৱা লাগিছে মজা লাগিছে প্ৰথমবাৰ আহিছোঁ সাংঘাতিক বুলি আমি আচলতে হাৰিলৈ নাহিলোঁ আমি যদি চাৱাল হাফ পেণ্ট লৈ আহিলোঁ হ'লে সুন্দৰকৈ গা ধুই যাব পাৰিলোঁ হ'লে কিন্তু গা ধুব পৰা অৱস্থাত নাই কাৰণ আমাৰ ড্ৰেছ নাই মাইকী মানুহ বহুত আহিছে নহ'লে অকল যদি জেণ্টছ থাকিলে হ'লে তেতিয়া আমি বহুত মানুহে গা ধুবলৈ গা ধুই আছে এই মছজিদে আৰু বাবুৱে পূৰা দিছে মই গৈছোঁ বাবা মজা আৰম্ভ হ'ল আপোনালোকৰ আহিব লংডিঙলৈ একবাৰ দেওবাৰ দিনত আহিলে কিন্তু নিজৰ খোৱা বস্তু লৈ আহিবলৈ কৈছোঁ বাৰে বাৰে কৈছোঁ মজা ৱাটাৰফল ডাঙৰ ৱাটাৰফল ইফালে না ফটো মাৰি আছে বুঝলে ভিডিওটা করলো ভিডিওটা করলো এইটো ৱাটাৰফল আৰু ভিতৰত 12 কিলোমিটাৰ গ'লে আৰু আছে ভালেমান ৱাটাৰফল আছে কিন্তু আমি তালৈ যাব নোৱাৰিম কাৰণ গাড়ীটো নাযাব বহুত বেয়া ৰাস্তা এইটো দেখালোঁ আছে আপোনালোকক চন্দন কেমেৰা লেন্সৰ গোটেই পানী পৰি গৈছে আপোনালোকে আহিব এবাৰ বন্ধুসকল প্ৰায় উপভোগ কৰি যাব এইটো ৱাটাৰফলটোত এটা আনকমন এটা মানে মজা পাব পানী পানী হৈ গৈছে কেমেৰা চব বহুত মানুহ আহিছে বন্ধুসকল আমি গোটেই ফুৰি আহিলোঁ লংডিঙৰ প্ৰায় জুৰি প্ৰাকৃতিক পৰিৱেশ চাই মেলি আহি আমি আজি আহি টিলাটোত বহিলোঁ এইটো চক ধুনীয়াকৈ এটা সুন্দৰ এটা টিলা পালোঁ এই টিলাটোতে আমি যিটো চাকনা লৈ আহিছিলোঁ কি আনিছে এইখিনি এইটো গাহৰি ৰুটি ভোট জলকীয়া পিঁয়াজ আৰু নেমু নিমখ লগত আৰু এইটো বিয়েৰ আছে এইখিনি আটাইখিনি আমি ইয়াৰ পৰা খাই আজি আমি ভিডিঅ'টো সামৰিম আৰু ইয়াৰ পৰা আমি চিধা ঘৰ যাম ইয়াত দেখিছেনে বন্ধুসকল আমি খাবলৈ বহিছোঁ লংডিঙৰ পৰা ঘূৰি আহি প্ৰায় 2-3 কিলোমিটাৰ ঘূৰি আহি আমি এটা টিলা পালোঁ একদম চাফা টিলা আপোনালোকে আহিলে কেতিয়াবা এই টিলাটোত প্ৰত্যক্ষ কৰি ভিডিঅ'টো চাই আপোনালোকে বহিব এটা চাফা টিলা এটা যদি ঘৰত আপোনালোকে বনাই লৈ আহে তেন্তে একদম ধুনীয়াকৈ খাব পাৰিবা এইটো আমাৰ চন্দন গোহাঁই বুলি ইউটিউব এটা চেনেল এটা আছে আমাৰ চন্দনৰ আপোনালোকে সেই চেনেলটোতো তাৰ চেনেলটোতো চাবলৈ পাব আজি গোটেই পৰিৱেশটো দেখাইছে চন্দনেও এটা ভিডিঅ'ৰ মাধ্যমে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছে বাৰু যি কি নহওক বন্ধুসকল
ভিডিঅ'টো ইমানতে সামৰিছোঁ আপোনালোকক দেখাবলৈ গোটেইখিনি চেষ্টা কৰিলোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা একদম কিন্তু কৰি দিব দেই আৰু লগতে বেল আইকনটো দবাই দিব তেতিয়া মই আগবাঢ়ি যোৱাত মানে সহায় হ'ব আৰু ইমানতে ভিডিঅ'টো সামৰি মাৰিছোঁ ধন্যবাদ জয় অসম হ'ল সামৰিলা সামৰি